বন্ধুসকল আজি এনে এখন মুভিৰ এক্সপ্লেনেশ্যন আপোনালোকলৈ লৈ আহিছোঁ যিখন মুভি এটা বাস্তৱ কাহিনীৰ ওপৰত আধাৰিত আৰু যিখন মুভিয়ে গোটেই বিশ্বতে খলকনি সৃষ্টি কৰিছিল। মুভিখন ৰিলিজ হৈছিল 2006 চনত আৰু এজন ব্যক্তিৰ জীৱন চৰিত্ৰৰ ওপৰত নিৰ্মাণ হৈছিল এই মুভিখন। মূল চৰিত্ৰত অভিনয় কৰিছে বিশ্বজুৰি জনপ্ৰিয় উইল স্মিথে। বন্ধুসকল নিৰাশ আৰু হতাশাৰ পিছতো চেষ্টা আৰু কষ্ট কৰি মানুহ যে সফল হ'ব পাৰে এই মুভিখন অন্যতম এক উদাহৰণ। তেতিয়ালৈ আহক আমি মুভিখনৰ কাহিনীৰ মাজলৈ সোমাই যাম আৰু লগতে অনুৰোধ কৰোঁ যিসকল ব্যক্তি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ উপভোগ কৰিব আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়ালৈ লাইক কৰি দিব। মুভিখনৰ হিচাপত মুভিখনত তিনিটা মুখ্য চৰিত্ৰ আছিল। প্ৰথমটো ক্ৰিছ গাৰ্ডনাৰ, দ্বিতীয়টো তেখেতৰ পত্নী লিণ্ডা আৰু তেওঁলোকৰ সন্তান ক্ৰিষ্টফাৰ। মুভিখনৰ কাহিনী আৰম্ভ হয় ক্ৰিছ আৰু ক্ৰিষ্টফাৰৰ পৰা, য'ত ক্ৰিষ্টফাৰক স্কুললৈ লৈ গৈ থাকে ক্ৰিছে আৰু তাৰ পিছত ক্ৰিছক নিজৰ কামলৈ যোৱা দেখা যায়। ক্ৰিছে এটা বিশেষ কোম্পানীৰ বন ডেন্সিটি টেষ্ট বা এক প্ৰকাৰৰ মেডিকেল স্কেনাৰ মেচিনৰ চেলমেন হিচাপে কাম কৰিছিল। ক্ৰিছে বেলেগ জব কৰি যি টকা পাইছিল সেই সকলো টকাৰে স্কেনাৰ মেচিন কিনি আনিছিল আৰু জব এৰি দিছিল। কিন্তু ক্ৰিছে ভবাৰ দৰে একো হোৱা নাছিল, কাৰণ ক্ৰিছে যি মেচিন কিনিছিল সেই মেচিন মাৰ্কেটত সম্পূৰ্ণৰূপে ফ্লপ হৈ গৈছিল, যাৰ বাবে লাহে লাহে ক্ৰিছৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া হৈ যায়। ক্ৰিছ ভাড়াঘৰত আছিল। ঘৰৰ ভাড়া, সন্তানৰ স্কুলৰ ফিজ এইবোৰ সম্পূৰ্ণ দায়িত্ব লিণ্ডাৰ ওপৰত পৰিছিল। ডাবল শ্বিফ্ট কৰি লিণ্ডাই সকলো মেনেজ কৰিব লগা হ'ল। এনেবোৰ কাৰণত ক্ৰিছ আৰু লিণ্ডাৰ মাজত সঘনে তৰ্ক বিতৰ্ক হ'বলৈ আৰম্ভ কৰিলে। ক্ৰিছে সংসাৰখন ঠিক কৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু ভাগ্যই ক্ৰিছক লগ দিবলৈ বিচৰা নাছিল। ঘৰৰ খৰচ চলাবলৈ ক্ৰিছে অন্ততঃ এমাহত 4টা মেচিন বিক্ৰী কৰাটো কম্পালচৰি আছিল, যিটো কাম এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছিল ক্ৰিছৰ বাবে। এদিন ক্ৰিছে হাতত এটা স্কেনাৰ মেচিন লৈ এটা কোম্পানীৰ সন্মুখেদি গৈ আছিল। কোম্পানীটোৰ সন্মুখত এজন ব্যক্তিক দেখে যিজনে এখন দামী বিলাসী গাড়ীৰ পৰা নামি আহিছে। ক্ৰিছে মানুহজনক কয় যে আপোনালৈ মোৰ দুটা প্ৰশ্ন আছে। প্ৰথমটো হ'ল ইমান বিলাসী জীৱন কেনেকৈ সম্ভৱ আৰু এনেকুৱা কি কাম কৰিলে এইবোৰ সম্ভৱ? তেতিয়া লোকজনে কয় মই শ্বেয়াৰ ব্ৰকাৰ হয় আৰু ওচৰতে থকা কোম্পানীটো দেখুৱাই কয় মই ইয়াতেই কাম কৰোঁ। ক্ৰিছে মন কৰে যে কোম্পানীটোৰ পৰা ওলাই অহা প্ৰত্যেকজনৰ মুখত হাঁহি। ইয়াৰ পৰা ক্ৰিছে এইটো বুজি লৈছিল যে এই কোম্পানীটোত কাম কৰা কোনো লোকৰে কোনো দুখ কোনো কষ্ট নাই। ক্ৰিছেও এনে সুখ পাবলৈকে চেষ্টা কৰি আছে। ক্ৰিছে মনে মনে ভাবি লয় যে ময়ো শ্বেয়াৰ ব্ৰকাৰ হ'ম। ক্ৰিছ ঘৰলৈ যায় আৰু লিণ্ডাক কয় যে মই এই কাম এৰি অন্য এক কাম কৰিব বিচাৰোঁ। তেতিয়া লিণ্ডাই কয় তুমি এনেও এই কাম এৰিব লাগে, কাৰণ তোমাৰ মেচিন কোনেও নিকিনে। ক্ৰিছে কয় যে মই এজন শ্বেয়াৰ ব্ৰকাৰ হ'ব বিচাৰোঁ। সেই কথা শুনি লিণ্ডাৰ খং উঠে আৰু ক্ৰিছক ঠাট্টা কৰে। ক্ৰিছক লিণ্ডাই অকামিলা বুলি ভাবিব ধৰিলে। লিণ্ডাই ভাবি ল'লে যে মোৰ জীৱন আৰু মোৰ সন্তানৰ জীৱন ক্ৰিছৰ লগত সুৰক্ষিত নহয়। লিণ্ডাই সন্তানক লগত লৈ গুচি যায়। ক্ৰিছ যায় আৰু লিণ্ডাক কয় তোমাৰ য'ত যাব আছে যোৱা, কিন্তু ক্ৰিষ্টফাৰক মোৰ পৰা দূৰ নকৰিবা। লিণ্ডাই ইউৰোপত এটা জবৰ অফাৰ পায়। লিণ্ডা তালৈ যোৱাৰ আগতে ক্ৰিষ্টফাৰক ক্ৰিছৰ ওচৰত গতাই যায়, কাৰণ লিণ্ডাই বুজি উঠিছিল যে ক্ৰিষ্টফাৰে দেউতাকক এৰি কেতিয়াও থাকিব নোৱাৰে। লাহে লাহে ক্ৰিছৰ আৰ্থিক অৱস্থা অধিক বেয়া হৈ যাবলৈ ধৰিলে। কেইবামাহ ধৰি ক্ৰিছে ঘৰ ভাড়াও দিব পৰা নাছিল। এদিন ঘৰৰ মালিকে ক্ৰিছক ভাড়া খোজে আৰু কয় যে যদি ভাড়া দিব নোৱাৰা ঘৰ সোনকালে খালী কৰি দিয়া। ক্ৰিছে এসপ্তাহৰ সময় খোজে আৰু ঘৰৰ পেইণ্টটো কৰি দিম বুলি মালিকক কথা দিয়ে। ঘৰৰ মালিক মান্তি হৈ যায়। এইবোৰৰ মাজতেই ক্ৰিছে শ্বেয়াৰ মাৰ্কেটৰ ইণ্টাৰভিউৰ বাবে ফৰ্ম এপ্লাই কৰি দিছিল। মালিকে ভাড়া বিচৰা পৰৱৰ্তী দিনতেই সেই ইণ্টাৰভিউ থাকে। ক্ৰিছে ঘৰত ৰং কৰি আছিল, তেনেকুৱাতেই ডোৰবেল বাজে। ক্ৰিছে দৰ্জা খুলি দেখে দুজন পুলিচ বিষয়া দৰ্জাৰ মুখত থিয় হৈ আছে। ইলিগেল পাৰ্ক কৰাৰ বাবে পুলিচে লৈ গৈছিল আৰু যি ফাইন লাগিছিল সেই ফাইন ক্ৰিছে আদায় কৰিব পৰা নাছিল। ক্ৰিছক পুলিচে এৰেষ্ট কৰে। ক্ৰিছে পুলিচক বহুত ৰিকুৱেষ্ট কৰে যে কাইলৈ মোৰ ইণ্টাৰভিউ আছে, গতিকে মোক যাবলৈ দিয়ক, কিন্তু পুলিচে এৰি নিদিয়ে ক্ৰিছক। পিছদিনা ৰাতিপুৱা 10 বজাত ক্ৰিছক এৰি দিয়ে আৰু ক্ৰিছ দৌৰি যায় ইণ্টাৰভিউ দিবলৈ। কোম্পানীটোত ইণ্টাৰভিউ দিব যোৱা প্ৰত্যেকেই সুন্দৰ সুন্দৰ পোছাক পৰিধান কৰি গৈছিল, কিন্তু ক্ৰিছৰ কাপোৰ একেবাৰে লেতেৰা আছিল আৰু কাপোৰৰ ৰং লাগি আছিল। ক্ৰিছে তেওঁৰ নাম মতালৈকে বাহিৰত বহি অপেক্ষা কৰি আছিল। ক্ৰিছৰ নাম এনাউন্স হয় আৰু ক্ৰিছ ভিতৰলৈ সোমাই যায়। ইণ্টাৰভিউ লৈ থকা লোকসকলে ক্ৰিছক দেখি আচৰিত হৈ পৰে, কাৰণ এনেকুৱা পোছাক পৰিধান কৰি প্ৰথমবাৰ কোনো লোকে ইণ্টাৰভিউ দিবলৈ আহিছে। কোনোবাই কিবা সোধাৰ পূৰ্বে ক্ৰিছে নিজেই ক'ব লাগি যায় যে যোৱা আধা ঘণ্টা ধৰি ভাবি আছিলোঁ যে এইদৰে কাপোৰ পিন্ধি মোৰ দৰে এজন লোকে ইয়াত আচলতে কি কৰি আছোঁ। যোৱা নিশা পাৰ্কিং ফাইন দিব নোৱাৰাৰ বাবে পুলিচে এৰেষ্ট কৰি জেলত থৈছিলে আৰু তাৰ পৰাই মই বাহিৰে বাহিৰে ইয়ালৈ আহিছোঁ। ইণ্টাৰভিউত ক্ৰিছক ব্যক্তিগত লগতে বিভিন্ন কথা সোধে, কিন্তু ক্ৰিছৰ পৰা বিশেষ উত্তৰ বিচাৰি নাপায় ইণ্টাৰভিউ লৈ থকা লোককেইজনে। ক্ৰিছৰ ৰিজেকশ্যন প্ৰায় নিশ্চিত হৈ পৰিল। তেতিয়া ক্ৰিছে কয় যে যেতিয়া কোনোবাই মোক কিবা সোধে মই সেই উত্তৰ নাজানিলে ডাইৰেক্ট নাজানো বুলি কৈ দিওঁ, কিন্তু নজনা উত্তৰ কিদৰে বিচাৰিব লাগে
মই সেই কথা ভালদৰে জানো। এই কথা শুনি কিছু পৰিমাণে প্ৰভাৱ পৰে ইণ্টাৰভিউ লোৱা কেইজনৰ ওপৰত। ইণ্টাৰভিউ লৈ থকাসকলৰ আটাইতকৈ ছিনিয়ৰজনে কয়, মই এনেকুৱা এজন ব্যক্তিক জব দি দিওঁ যিয়ে এটা সাংঘাতিক লেতেৰা চাৰ্ট পিন্ধি আহে। কিন্তু কিয়? তেতিয়া খ্ৰীষ্টে ধেমেলীয়া সুৰত কয়, সেই লোকজনে হয়তো এটা ভাল পেণ্ট পিন্ধি আহিছিলে আৰু এই কথাত সকলো ইমপ্ৰেছ হৈ যায়। খ্ৰীষ্টক চিলেক্ট কৰি লয়, কিন্তু খ্ৰীষ্টে বুজি উঠে যে মুঠ 20 জন লোকক এই কামৰ বাবে চিলেক্ট কৰিছে। 6 মাহৰ বাবে সকলোৱে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব আৰু তেতিয়ালৈকে এটকাও দৰমহা হিচাপে নাপায় কোনেও। লগতে এইটোও বুজি উঠে যে 6 মাহৰ পিছত 20 জনৰ ভিতৰত মাত্ৰ এজন লোকেহে এই কাম পাবলৈ সক্ষম হ'ব। খ্ৰীষ্টে এইবোৰ গম পাই কোম্পানীক কয় যে মই এই কাম কৰোঁ নে নকৰোঁ মোক ভাবিবলৈ অলপ সময়ৰ প্ৰয়োজন। তেতিয়া তাৰে এজন ব্যক্তিয়ে ইয়াৰ কাৰণ সোধে। তেতিয়া খ্ৰীষ্টে কয় যে মোক টকাৰ বহুত প্ৰয়োজন আৰু এই কামত মই চেলাৰী পোৱাটো আশা কৰিছিলোঁ, কিন্তু 6 মাহলৈকে উপাৰ্জন নকৰি জীয়াই থকাটো মোৰ বাবে প্ৰায় অসম্ভৱ। খ্ৰীষ্টক ভাবিবলৈ মাত্ৰ এটা ৰাতিৰ সময় দিয়ে। খ্ৰীষ্ট ঘৰ গুচি যায়। বহুত ভবাৰ পিছত খ্ৰীষ্টে এই ইণ্টাৰ্ণশ্বিপ কৰাৰ সিদ্ধান্ত লয়। এইবোৰৰ মাজতে খ্ৰীষ্টে নিজৰ ঘৰ সলাই এটা সস্তীয়া ভাড়া ঘৰলৈ শ্বিফ্ট হৈ যায়। খ্ৰীষ্টৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হয়। এই সময়তে খ্ৰীষ্টে নিজৰ কেইটামান মেচিন বিক্ৰী কৰে। খ্ৰীষ্টে দেখে 6 মাহৰ বাবে প্ৰয়োজনীয় টকা আহি গৈছে, কিন্তু খ্ৰীষ্টক বিপদে লগ এৰি দিয়া নাছিল। এটা সন্ধিয়া খ্ৰীষ্টলৈ গভৰ্ণমেণ্টৰ পৰা এখন লেটাৰ আহে, য'ত লিখা থাকে যে বহু বছৰৰ পৰা আপুনি টেক্স নিদিয়াৰ বাবে আপোনাৰ বেংক একাউণ্টৰ পৰা সকলো টকা কাটি লোৱা হৈছে। খ্ৰীষ্টৰ মূৰত সৰগ ভাঙি পৰিল, কাৰণ খ্ৰীষ্টৰ হাতত জমা বুলিবলৈ এটকাও নাই। খ্ৰীষ্টৰ ওচৰত বিক্ৰী কৰিবলৈ স্কেনাৰ মেচিনো নাছিল। খ্ৰীষ্ট এক ভয়ংকৰ জটিল পৰিস্থিতিত সোমাই পৰে। নতুন ভাড়াঘৰটো খ্ৰীষ্টে আদায় কৰিব পৰা নাছিল ঘৰ ভাড়া। কিছুদিন পিছত যেতিয়া ঘৰলৈ উভতি আহে আৰু দেখে যে তেওঁৰ সকলো বস্তু ঘৰৰ পৰা ওলাই ৰখা হৈছে, মানে খ্ৰীষ্টক ভাড়া ঘৰটোৰ পৰা মালিকে উলিয়াই দিছে। সন্তান আৰু নিজৰ বস্তুবলৈ খ্ৰীষ্ট এটা ৰেলৱে প্লেটফৰ্মত যায় আৰু প্লেটফৰ্মৰ এটা টয়লেটত নিশা কটোৱাৰ ব্যৱস্থা কৰে। সন্তানক এনে কষ্ট দিয়াৰ বাবে খ্ৰীষ্ট বহুত দুখী হৈ পৰে। খ্ৰীষ্টৰ বাবে এয়া যথেষ্ট কষ্টকৰ সময় আছিল। পিছদিনা ৰাতিপুৱা সন্তানক স্কুলত থৈ খ্ৰীষ্ট ইণ্টাৰ্ণশ্বিপলৈ গুচি যায়। কাম শেষ কৰি খ্ৰীষ্ট সোনকালে আহি অনাথ আশ্ৰম বিচাৰিব আৰম্ভ কৰি দিয়ে। অনাথ আশ্ৰম পায় যদিও তাত কেৱল শিশু আৰু মহিলা থকাৰহে এলাও আছিল। তাৰপিছত খ্ৰীষ্ট এটা চাৰ্চত যায়। তাত থকাৰ সুবিধা লাভ কৰে খ্ৰীষ্টে। খ্ৰীষ্টৰ দৰে তাত তেনে বহু লোক আছিল যিসকলে সোনকালে তাত গৈ উপস্থিত হ'ল। তেওঁলোকে থকাৰ সুবিধা পোৱাৰ বিপৰীতে বাকীসকল তাৰ পৰা গুচি যাব লগা হ'ল, কাৰণ তাত বেছি লোক থাকিব পৰাৰ ব্যৱস্থা নাছিল। পিছদিনা খ্ৰীষ্ট কামলৈ যায়। আনৰ তুলনাত খ্ৰীষ্টে কম সময় কাম কৰিছিল, কাৰণ তেওঁৰ সন্তানক চোৱা চিতা কৰিবলৈ তেওঁৰ বাহিৰে আন কোনো নাছিল। যি সময় কাম কৰিছিল বহুত মনোযোগেৰে কৰিছিল। টয়লেটত গৈ সময় নষ্ট নকৰিবলৈ খ্ৰীষ্টে কামৰ সময়ত এটোপালো পানী মুখত দিয়া নাছিল। খ্ৰীষ্টৰ বাবে এই সময়খিনি আছিল বহুত কষ্টদায়ক আৰু বেদনাদায়ক। কাম শেষ কৰি খ্ৰীষ্টে খ্ৰীষ্টফাৰক এটা বাস্কেটবল কোৰ্টলৈ লৈ যায়। খ্ৰীষ্টফাৰে অলপ সময় তাত বাস্কেটবল খেলে। সেই সময়তে খ্ৰীষ্টে খ্ৰীষ্টফাৰক কৈ থাকে, তুমি কেতিয়াও আনক এইটো ক'ব সুবিধা নিদিবা যে জীৱনত তুমি একো কৰিব নোৱাৰা। সেই মানুহবোৰে নিজে একো কৰিব নোৱাৰা বাবে আনেও একো কৰিব নোৱাৰে বুলি ভাবে। তোমাৰ যদি কিবা সপোন আছে পূৰ কৰাৰ চেষ্টা কৰিবা। তোমাক যদি কিবা পাবলৈ আছে চেষ্টা কৰা আৰু তাক লৈ লোৱা। মুভিখনৰ এই চিনটো যথেষ্ট আৱেগিক। বহুদিন আগতে খ্ৰীষ্টৰ এটা স্কেনাৰ মেচিন এটা পাগলে চুৰ কৰি নিছিল। খ্ৰীষ্টে সেই মেচিনটো এদিন উদ্ধাৰ কৰে, যিটো চেল কৰিবলৈ খ্ৰীষ্ট এখন হস্পিটেল যায়। কিন্তু মেচিনৰ ডেমো দিওঁতে খ্ৰীষ্টে দেখে যে মেচিনটোৱে সঠিকভাৱে কাম কৰা নাই। খ্ৰীষ্ট চিন্তাত পৰি যায়, কাৰণ খ্ৰীষ্টৰ ওচৰত সেই সময়ত এটকাও নাছিল। খ্ৰীষ্টে একো উপায় বিচাৰি নোপোৱা হ'ল। আশ্ৰমত গৈ খ্ৰীষ্টে মেচিনটো খুলি চাই দেখে যে মেচিনটোৰ এটা পাৰ্ট ডেমেজ হৈ গৈছে, কিন্তু সেই পাৰ্ট ৰিপ্লেচ কৰিবলৈ খ্ৰীষ্টৰ হাতত প্ৰয়োজনীয় টকা নাছিল। হঠাৎ টকা পোৱাৰ খ্ৰীষ্টে একো উপায় বিচাৰি নাপালে। তাৰপিছত খ্ৰীষ্ট এটা ব্লাড বেংকত যায় আৰু তাত গৈ নিজৰ তেজ বিক্ৰী কৰে। তেজ বিক্ৰী কৰি খ্ৰীষ্টে যি টকা পায় সেই টকাৰে খ্ৰীষ্টে মেচিনটোৰ পাৰ্ট কিনি লয়। ৰাতি খ্ৰীষ্টে মেচিনটোত ডেমেজ পাৰ্ট ৰিপ্লেচ কৰে আৰু তাৰপিছত মেচিনটোৱে সুন্দৰকৈ কাম কৰিবলৈ আৰম্ভ কৰে। দিনৰ দিনটো কাম, লগতে হ'বলগীয়া ইণ্টাৰভিউৰ বাবে ৰাতি ৰাতি ষ্টাডি। যথেষ্ট কষ্ট কৰিব লগা হ'ল খ্ৰীষ্টে, কিন্তু খ্ৰীষ্টে হাৰ নামানিলে। অৱশেষত ইণ্টাৰভিউ দিন আহি পৰিল। খ্ৰীষ্টে বহুত কম সময়ৰ ভিতৰত নিজৰ পেপাৰ শেষ কৰে আৰু তাৰ পৰা গুচি যায়। পিছদিনা খ্ৰীষ্টক অফিচলৈ মাতি পঠিওৱা হয়। খ্ৰীষ্টে এযোৰ সুন্দৰ পোছাক পিন্ধি যায়। সেইদিনা ইণ্টাৰভিউ লোৱা আটাইকেইজন খ্ৰীষ্টৰ বাবে অফিচত অপেক্ষা কৰি আছিল। তাৰ মাজৰে এজনে খ্ৰীষ্টৰ পোছাকৰ প্ৰশংসা কৰে। তেতিয়া খ্ৰীষ্টে কয়, এইটো অফিচত মোৰ শেষ দিন, সেয়েহে মই এটা ভাল চাৰ্ট পিন্ধি অহাৰ সিদ্ধান্ত ল'লোঁ। তেতিয়া তাৰে এজন ব্যক্তিয়ে কয়, খ্ৰীষ্ট, তোমাক কেনেকুৱা লাগিব যদি এই অফিচত কাইলৈ তোমাৰ প্ৰথম দিন হয়? লগতে কয়, তুমি আমাৰ লগত কাম কৰাৰ ইচ্ছা কৰিবানে? এই কথা শুনি খ্ৰীষ্টৰ চকু পানীৰে ভৰি পৰিল।
খ্ৰীষ্টে মুখৰ শব্দ হেৰুৱাই দিয়ে কাৰণ যোৱা 6 মাহত খ্ৰীষ্টৰ জীৱনটো কিমান জটিল আৰু কষ্টকৰ আছিল সেই কথা খ্ৰীষ্টৰ বাহিৰে আন কোনেও অনুভৱ কৰিব নোৱাৰে এজন চিনিয়ৰে খ্ৰীষ্টক সোধে খ্ৰীষ্ট এয়া তোমাৰ বাবে সহজ আছিলনে তেতিয়া খ্ৰীষ্টে কয় নাছিল এয়া মোৰ বাবে অলপো সহজ নাছিল ইয়াৰ পিছত খ্ৰীষ্টৰ জীৱন সুন্দৰ আৰু সহজ হৈ পৰিল কিছু বছৰৰ পিছত খ্ৰীষ্টে এখন নিজৰ ফাৰ্ম খোলে আৰু এটা সময়ত এই ফাৰ্মখন বহু মিলিয়ন ডলাৰত বিক্ৰী কৰে এই মুভিখনৰ কাহিনীটো এজন লোকৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত আজিৰ তাৰিখত ক্ৰিছ গাৰ্ডনাৰ এজন সফল আৰু ধনী ব্যক্তি বন্ধুসকল এই মুভিখন যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে এবাৰ চাব কাৰণ মোৰ এই এক্সপ্লেনেশ্যনটোত মুভিখনৰ বহু মধুৰ মুহূৰ্ত দেখাবলৈ মই সক্ষম হোৱা নাই বন্ধুসকল যদি এক্সপ্লেনেশ্যনটো শুনি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব ধন্যবাদ